ধৰিবা দেই মই মোবাইলটো দিব ভিডিঅ'টো কৰি হ'ল নাই দেৰগাঁও আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেৰগাঁও আঞ্চলিক অন্তৰ্গত সংগীয়া শাখা গোটত আজি দেৰগাঁও আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে শ্বহীদ দিৱস পালন কৰা হয়। আজি শ্বহীদ দিৱসত উপস্থিত থাকে গোলাঘাট জিলাৰ উপদেষ্টা প্ৰবীণ কলিতা ডাঙৰীয়া, গোলাঘাট জিলাৰ উপ সভাপতি মৃণাল হাজৰিকা ডাঙৰীয়া, গোলাঘাট জিলাৰ শিক্ষা সম্পাদক গীত বৰুৱা ডাঙৰীয়া, সংগীয়া শাখা গোট যুৱ ছাত্ৰ পৰিষদৰ দীপ বৰা আৰু সম্পাদক চিকনকে প্ৰমুখে কৰি সকলো সংগ্ৰামী বন্ধুলৈ দেৰগাঁও আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ পৰা মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিব। আৰু আজি 10 ডিচেম্বৰ যি শ্বহীদ দিৱস আমি সংগীয়া শাখা গোটৰ উদ্যোগত আমি সংগীয়াবাসী ৰাইজৰ সহযোগত আজি শ্বহীদ দিৱস ইয়াতে পালন কৰা হ'ল। ধন্যবাদ।